নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বেংগলী পাটিচাপ্টা পিঠাৰ ৰেচিপিটো। আৰু এই পিঠাটো খাবলৈ বহুত বেছি টেষ্টি হয় আৰু এই পিঠাটো বনাবৰ বাবে কি কি সামগ্ৰী লাগিব সেয়া মই আপোনালোকক দেখুৱাই লওঁ। প্ৰথমতে আমি ল'ব লাগিব চাউলৰ গুড়ি। এতিয়া মই মিডিয়াম সাইজৰ বাটি এটাৰে 2 বাটি পিঠাগুড়ি আৰু 1 বাটি ময়দা লৈ ল'ম। তাৰপিছত আমি চেনি ল'ব লাগিব। চেনি যিহেতু মই পিঠাগুড়ি 2 বাটি লৈছিলোঁ সেইকাৰণে চেনিও 2 চামুচে লৈছোঁ। আৰু তাৰপিছত আমি অকণমান নিমখ ল'ব লাগিব আৰু শেষত আমি অকণমান কুহুমীয়া পানী মিহলাব লাগিব। তাৰপিছত এই গোটেইখিনি আমি অকণমান ব্লেণ্ড কৰি ল'ব লাগিব। তাৰপিছত এই মিশ্ৰণখিনি আপোনালোকে পাৰিলে এৰাতিৰ বাবে ৰাখিব আৰু নোৱাৰিলেও 2-3 ঘণ্টামানৰ কাৰণে অন্ততঃ ৰাখি থ'ব। মই 3 ঘণ্টামানৰ কাৰণে থৈ দিম। আৰু তাৰপিছত আমাক লাগিব অকণমান ৰুকি লোৱা নাৰিকল। ৰুকি লোৱা নাৰিকলখিনিত অকণমান চেনি মিহলাই এইখিনি 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত ভাজি ল'ব লাগিব। নাৰিকলখিনিৰ লগত মই অকণমান গুড় মিক্স কৰি ল'ম। নাৰিকলৰ লগত গুড় মিক্স কৰি এনেদৰে পিঠাটো বনালে পিঠাটো খাবলৈ আৰু বেছি টেষ্টি হয়। এতিয়া ৰুকি লোৱা নাৰিকলখিনি মই ল' ফ্লেমত 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। নাৰিকল আৰু গুড় মিক্স কৰা হৈ গ'ল। 3 ঘণ্টা পিছত মই মিশ্ৰণটো এবাৰ চেক কৰি চালোঁ। লাগাতকৈ অকণমান বেছি ডাঠ হোৱা যেন লাগিছে, সেইবাবে মই অকণমান পানী মিক্স কৰি ল'ম। তাৰপিছত টাৱাখনত অকণমান ৰিফাইন তেল লগাই পিঠাটো বনাবলৈ আৰম্ভ কৰি দিলোঁ। এই পিঠাটো মই 2টা ষ্টাইলত বনাইছোঁ। এবাৰ ময়দা দি পেলাই বনাইছোঁ আৰু এবাৰ ময়দা নিদিয়াকৈ বনাইছোঁ। আৰু দুয়োটা ষ্টাইলতে সমানেই টেষ্টি হৈছে আৰু ময়দা নিদিয়াটো অকণমান বেছি ক্ৰিস্পি হৈছে। আৰু এটা কথা মই প্ৰথমতে ক'ব পাহৰি গৈছিলোঁ, মই যে তাত পানী মিক্স কৰিছিলোঁ, আপোনালোকে পানীৰ সলনি গাখীৰ দিও বনাব পাৰে, মানে গাখীৰ মিক্স কৰিও বনাব পাৰে পিঠাটো, বা গাখীৰ পানী দুয়োবিধ মিক্স কৰিয়ে বনাব পাৰে। মোৰ হাতত তেতিয়া গাখীৰ নাছিল, মানে আমাৰ ঘৰত তেতিয়া গাখীৰ আনি থোৱা নাছিল, সেইবাবে মই অকল পানীৰে বনালোঁ। কিন্তু গাখীৰেৰে বনালে আৰু বেছি টেষ্টি হয়। খুব কম সময়তে আৰু কম সামগ্ৰীৰে বনাব পৰা এটা বহুত বেছি টেষ্টি পিঠা হয়। গতিকে বিহু আহি আছে, আপোনালোকে বিহু তেনেদৰে বনাই খাব আৰু কেনেকুৱা টেষ্ট পায় আপোনালোকে সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এই পিঠাটো বেলেগ বেলেগ কালাৰতো বনাব পাৰে, মানে বিটৰ ৰস দি হওক, গাজৰৰ ৰস দি হওক, তেনেদৰে বিভিন্ন বস্তুৰ ৰস দি পিঠাটো বনাব পাৰি আৰু খুবেই বেছি টেষ্টি হয়। আপোনালোকে বনাই চাব। মই আজি এনে চিম্পুলকৈ বনাই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকৰ যেনেকৈ পচন্দ হয়, যেনেকৈ বিচাৰে তেনেকৈ বনাব পাৰিব, বনাই চাব। আজিৰ ভিডিঅ'টো চাই যদিহে ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটোত যদিহে নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেনেহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে পুনৰ লগ পাই আছোঁ। আজিলৈ এৰিছোঁ।